কিয় জানো ভগৱাই কপিব লাগিছে অনুমান হৈ যেন আজিলে ঘটিব কিবা অমংগল আহক তুমুলিৰাজ কিবা হেতু পাব আগমন অমূল্যাৱতী ফুৰে যাব খুজিছিলো মই ঐৰাৱতৰ কাষলৈ প্ৰত্যেক আমোদৰ বাবে দাসৰ শতদোষ কৰিব মাৰ্জনা তোমাক দিবৰ বাবে আনিছো মই মোৰ এই কৰ্দকমালা লোৱা দেৱেন্দ্ৰ এই দীৰ্ঘমালা আৰু মনত থাকিবা সদা সৰ্বদাই থাকি যায় ভক্তি ভাৱ তোমাৰ মহিলা দাসে আকৌ খাতিছো তাকেই ভক্তি ভাৱ সদা সত্যক্ষণে মোৰ বাৰু যোৱা দেৱেন্দ্ৰ নিজ কৰ্তব্য তুমি খোৱা গ্ৰহণ ময়ো যাওঁ বৈকুণ্ঠপুৰ যাওঁ তুমুলিৰাজ ময়ো যাওঁ এই পুষ্পমালা মই ঐৰাৱতৰ শিৰতেই কৰোঁগৈ প্ৰদান কি কলি দুৰাচাৰ নিজে বলৰ গল্পতে স্বৰ্গৰ অধিষ্ঠ ক্ষমা করো ক্ষমা করো নাদানি করিল ভুল এই অসমে এই কারণে ক্ষমা করো মুনিরাজ ক্ষমা করো ক্ষমা ক্ষমা নাই এই দুর্বাসন দেখিলে সকলোৱে আচলতে কৰে প্ৰণাম দুৰ্বাসতকৈ কৰি অৱজ্ঞা তাতে মাতিছো অধমৰ মাৰ্জনা ক্ষমা নগৰা দুৰ্বাসাই কঠোৰ অঞ্চল আজি অন্ত দিন মই ক্ষমা করো তুমুলিরাজ ক্ষমা করো আজি তই জানিবি নিশ্চয় প্রবজ্ঞা করে পালে কেনে ভয়ানক অনেক প্রবজ্ঞা করে পালে কিমান ভয়ানক ক্ষমা করো তুমুলিরাজ আজি অংকলক্ষ্মী আৰু নাথাকে মূৰ্খ মোৰেই দীৰ্ঘমালা যাৰ হিৰতই কৰিবলৈ চিলিয়ৰ পালে আজি সোনকালে আছে কি কৰে মুনিৰাজ কি কৰে ক্ষমা কৰছো মুনিৰাজ অধমৰ হত অযোগ ক্ষমা কৰে নাহাপিব মোৰ মুনিৰাজ নাহাপিব কিন্তু মোৰ মুক্তি হ'ব কেনেকৈ মুনিৰাজ মুক্তি মোৰ হ'ব কেনেকৈ মুক্তি তোৰ নহ'ব এতিয়া দেৱ দানৱগিৰি যিদিনাই সাগৰ মন্থন কৰিব আৰম্ভণ সিদিনাই লক্ষ্মী পাবি উদ্ধাৰ কিন্তু মন মূৰ্খ ঐৰাৱতৰ নন্দতই নাপাবি কদাপি থাক পাখণ্ড নিজ অহংকাৰ ভুলি হৈ পালিত যোগ্য পৰিষ্কাৰ
প্রভু আজি ভক্তের লক্ষ্মী তা থাকে স্বর্গত মনের হাত পালো কেতিয়াও নহব খামদান যাও যাও নয় নয় বলম